মাননীয় ডক্টৰ ভূপেন হাজৰিকাই কৈছিলে বহাগ মাথৰ এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা জন জীৱন ৰেখা। এই কথাখিনি আপুনি জানিছে? তেখেতে গীতেৰে কৈছিলে হেৰৌ ৰঙিলী পমিলি হওক সকলোৱে ওলাই আহ। এই সমন্বয় মঞ্চৰ বিহু মঞ্চ আমি সকলোৱে গীতেৰে আমাৰ অসমীয়াৰ এনাজৰীডাল কটকটীয়াকৈ ৰাখোঁ। ওলাই আহ ধন্যবাদ। ভবা নাছিলোঁ এনেকৈ ক'ব বুলি, যি নহওক খুব ভাল লাগিল আৰু এওঁলোকৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ। লগতে আমাৰ মাননীয় শিক্ষক কৃষ্ণকান্ত দাসক নথৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মৰমৰ মানৱ প্ৰতিমলৈ আমাৰ আশীষ আৰু শুভেচ্ছা থাকিব।